নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত। ইতিমধ্যে আমি সকলোকে গম পাওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। সেইটো হ'ল 20 জুন। ইতিমধ্যে 20 জুন আহি আছে, গতিকে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ কিছু কথা এই ভিডিঅ'ৰ জৰিয়তে জানিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে বহুতে জানেই, তথাপিও কিছু ডিটেইলছত আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি জানি লওঁ 1969 20 জুনত তেখেতৰ মৃত্যু হৈছিল আৰু সেই দিনটোকে মানে 20 জুন দিনটোকে আমি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ। তেখেতৰ ইন্ট্ৰডাকশ্যনখিনি প্ৰথমতে দি লৈছোঁ। তেখেতৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী। পিতৃৰ নাম আছিল গোপাল ৰাভা, মাতৃ আছিল গেঠি ৰাভা আৰু জন্মস্থান আছিল ঢাকা, বৰ্তমানৰ বাংলাদেশত। প্ৰাথমিক শিক্ষা তেখেতে বৰ্তমানৰ বাংলাদেশতে ঢাকাতে লৈছিল আৰু হাইস্কুল শিক্ষা তেখেতে লাভ কৰিছিল তেজপুৰত আৰু কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতাত, বৰ্তমানৰ কলকাতা বুলি কোৱা হয়, তাত তেওঁ কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে মুঠ 47খন গ্ৰন্থ ৰচনা কৰিছিল। উল্লেখযোগ্য কেইখনমান হ'ল ভাৰতীয় সংস্কৃতি, নৃত্যকলা, কৃষক, মুক্তিদেউল, কেৰুমণি থুৰীয়া, সোণপাহি, মিচিং কনেং ইত্যাদি। এতিয়া আমি তেখেতৰ জীৱনৰ কিছু কথা আমি ভালকৈ জানিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই আছে লাইক কৰিবলৈ নাপাহৰিব। বিষ্ণুপ্ৰসাদ ৰাভা এজন শক্তিশালী প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেতে নৃত্যশিল্প, বাদ্যশিল্প, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই 8 বছৰ বয়সতে ঢাকাৰ ওস্তাদ কালাচান্দাৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল। ওস্তাদ কালাচান্দ আৰু তেখেতে বিশ্ববিখ্যাত, তেতিয়া ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্যশিল্পী আনা পাভলোভাৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল। আনা পাভলোভা তেখেতৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকাৰো আছিল। তেখেতে বহুত চিত্ৰ অংকন কৰিছিল। তাৰে ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবিখন উল্লেখযোগ্য। আমি তেখেতে চিত্ৰকলাৰ প্ৰতি আমি ৰাপ থকা বুলি আমি গম পাওঁ। তেখেতে বহুত চিত্ৰ আঁকিছিল। তাৰে ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ যিখন চিত্ৰ আৰু বাঁহী আলোচনী আছিল, তাৰ বাবে বেটুপাত অংকন কৰিছিল 7খলপীয়া সিংহাসনৰ ছবি, সেইটো হ'ল উল্লেখযোগ্য। 1940 চনৰ কথা, তেতিয়া 1940 চনৰ কথা, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল কাশী হিন্দু বিশ্ববিদ্যালয়ত, আৰু তাৰ ভিতৰত তাণ্ডৱ নৃত্যও আছিল। এই নৃত্য প্ৰদৰ্শন কৰি তেখেতে সেই সময়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা সোণৰ পদকো লাভ কৰিছিল। তেখেতে ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ উপাধি লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক জীৱনৰ কেন্দ্ৰ আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তেজপুৰৰ বাণ থিয়েটাৰ আছিল তেখেতৰ সাংস্কৃতিক জীৱনৰ মেইন কেন্দ্ৰস্থলী। তেখেতে কেইবাটাও ভাষা ক'ব পাৰিছিল। তাৰ ভিতৰত হ'ল অসমীয়া, গাৰো, নগা, মণিপুৰী, খাচী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত ইত্যাদি। এবাৰ কলিকতাৰ শান্তি নিকেতনত 16টা ভাষাত 16টা গীত পৰিৱেশন কৰি ৰাইজক আচৰিত কৰি দিছিল। তেখেতে একদম এজন বাদ্যযন্ত্ৰীও আছিল। আমি ইতিমধ্যে পাই আহিছোঁ। তেওঁ হাৰমনিয়াম, তবলা, আৰ্গেন, বেহেলা, চেতাৰ ইত্যাদি বাদ্যও তেওঁ ধুনীয়াকৈ সুন্দৰকৈ বজাব পাৰিছিল। আৰু তেখেতৰ মৃত্যুটো আমি ইতিমধ্যে আলোচনা কৰিছে। 1969 চনৰ 20 জুনত তেখেতে আমাক সকলোকে শোকস্তব্ধ কৰি এই পৃথিৱীৰ পৰা আঁতৰি যায়। গতিকে বন্ধুসকল, যদি বিষ্ণু ৰাভাৰ কথা ভাল পালে জানি ভিডিঅ'টোত কমেণ্ট কৰি জনাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই। আজিলৈ বাই বাই।